Hey guys, welcome back to another video. আজি নতুন এটা ডিশ লৈ আহিছো। এটা আপোনাৰ ভেজ হয়। তাৰ কাৰণে মই আপোনাৰ তিনটা পিয়াজ লৈছো, নহৰু লৈছো, কাজু লৈছো আৰু মেলন সিড লৈছো। এটা কেনেকৈ বনাম আপোনালোকক মই স্টেপ বাই স্টেপ দেখাই যাম। প্ৰথমতে মই কেৰাহীখন গৰম কৰি ললো। তাৰ পিছত একদম কম পৰিমাণত মই মিঠাতেল লৈছো। তাৰ পিছত আপোনাৰ কেৰাহীখন গৰম হ'বলৈ দিলো। এতিয়া মই ইয়াত অলপমান তেজপাত দিছো এটা। তাৰপিছত যোনখিনি পিঁয়াজ আছিলে সেইখিনি সৰু সৰুকৈ কুটি লৈ পেলাই গোটেইখিনি একেলগতে দি দিলোঁ। আজি প্ৰচিডিঅ'টো অকণমান বেলেগ হ'ব, সহজ হ'ব, যাতে সোনকালে হয়। তাত আপোনাৰ নহৰু দিলোঁ, গোটা নহৰু কাটি দিয়া নাইকিয়া, গোটা গোটাকৈ দিছোঁ নহৰু, আদা অলপমান দিছোঁ। আৰু তাৰপিছত আপোনাৰ ইয়াতে মই কাজু আৰু মেলন চিড গোটেইখিনি একেলগতে দি দিম। যোনখিনি মই অলৰেডি 15 to 20 মিনিটছ তিয়াই থৈছিলোঁ, সেই গোটেইখিনি আপোনাৰ ইয়াত মই এইদৰে দি দিছোঁ। সব ইনগ্ৰিডিয়েণ্টছ আপোনাৰ দিয়াৰ পাছত অলপমান লৰাই পেলাই ইয়াত অকণমান নিমখ দিম যাতে সোনকালে সিজে। ইয়াত খালি এতিয়া মই এটা বস্তু দিম, জলকীয়া। কিন্তু এই ইমানটো এটা জলকীয়া দিলে আপোনাৰ ডিছটো জ্বলা নহয়, একদমেই স্পাইচি হৈ নাযায়। জ্বলা যেতিয়া নহয় মই এটা অকল দিছোঁ, কাৰণ মই নিজে জ্বলা খাব নোৱাৰোঁ। এটা দিছোঁ যাতে কালাৰটো আহে আৰু অকণমান টেষ্টটো আহে। তাৰপিছত পানী দি দিছোঁ। বেছি আপোনাৰ মানে লৰাব বা হেৰি কৰিব নালাগে, অকণমান সিজিব লাগে যাতে মানে কেঁচা ভাৱটো ইয়াৰ পৰা নাইকিয়া হৈ যায়। তাৰপাছত মই এইখিনিত আপোনাৰ মিক্সাৰ গ্ৰাইণ্ডাৰত পূৰা মিহি কৰি ল'ম। এতিয়া অকণমান সিজিবলৈ দিছোঁ অলপ দেৰি। তাৰপিছত এইখিনি মই ঠাণ্ডা হ'বলৈ এছাইড কৰি ৰাখি থ'ম। যিহেতু মই পনীৰ কোফটা বনাম বুলি ভাবিছোঁ, সেইটো কাৰণে মই আলু অলৰেডি বইল কৰি ৰাখিছিলোঁ এয়া। আৰু এতিয়া মই আলুখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। খালি বেছি দেৰি কৰিব নোৱাৰোঁ, যিহেতু সময় নাই বেছি। সেইটো কাৰণে মই আপোনাৰ আলুখিনি বইল কৰাখিনি গোটেইখিনি উলিয়াই ঠাণ্ডা পানীত অলপ দেৰি তিয়াই ৰাখি থ'ম। এতিয়া এয়া মই যোনখিনি আপোনাৰ গ্ৰেভিৰ কাৰণে ইনগ্ৰিডিয়েণ্টছ সিজাই আছিলোঁ, সেইখিনি অকণমান পানী দি পেলাই ৰাখিম। তাৰপিছত আপোনাৰ ইয়াত ইলাচি দালচিনি একদম শেষত দিম, যাতে আপোনাৰ ফ্লেভাৰটো অকণমান আহোঁতেই মই মিক্সিত মাৰিব পাৰোঁ। আগতে যদি দি দিয়া হয় তেতিয়া কি হয়, আপোনাৰ অলৰেডি গোটেইটো সিজি গুচি যায়, তেতিয়া ফ্লেভাৰটো অকণমান কমি যায়। কিন্তু আপোনালোকে দিবও পাৰে বাৰু। মই খালি একদম শেষৰ আগত দিছোঁ, যাতে মিক্সাৰ গ্ৰাইণ্ডাৰত দিওঁতে ফ্লেভাৰটো নাইকিয়া হৈ নাযায়, গোন্ধটো থাকে। এইদৰে মই অলপমান লৰাই দিছোঁ। এইখিনি অলমষ্ট হৈ গ'ল। মই এইখিনি আপোনাৰ এছাইড কৰি ৰাখিম ঠাণ্ডা হ'বলৈ। আৰু যেতিয়া ঠাণ্ডা হোৱালৈকে মই এতিয়া আলুখিনি অলমষ্ট ঠাণ্ডা হৈ গ'ল। আলুখিনি কিয় ঠাণ্ডা হ'ব দিছোঁ, যাতে মইশ্চাৰটো ইয়াৰ পৰা অলপ গুচি যায় আৰু পিটিকোঁতে মই যাতে অলপমান তিতা নিচিনা হৈ নাথাকে, পানী নিচিনা হৈ নাথাকে, সেমিকি থকা নিচিনা হৈ নাথাকে, অকণমান মানে টাইট হয়, যাতে মইশ্চাৰটো গুচি যাবলৈ মই ইয়াক ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া এইদৰে মই আমি যেনেকৈ আলু পিটিকা বনাওঁ, তেনেকৈ মই এইখিনি একদম পূৰা মিহিকৈ পিটিকা বনাম। আৰু তাত আপোনাৰ মই পনীৰ আৰু যোনখিনি ইনগ্ৰিডিয়েণ্টছ লাগে গোটেইখিনি এটা এটাকৈ দি যাম। পনীৰখিনি মই এইদৰে আপোনাৰ পিচি ল'ম, যাতে আপোনাৰ একদম সৰু সৰুকৈ ওলায়। যদি আমি ডাঙৰ ডাঙৰকৈ দিওঁ আমাৰ আকৌ সানিবলৈ অলপমান দিগদাৰ হ'ব, সেইটো কাৰণে মই এইদৰে পিচি লৈছোঁ। ইয়াত মই এপোৱা মানুহে আপোনাৰ পনীৰ লৈছোঁ। আপোনাৰ মোক 3টা মানুহৰ কাৰণে লাগে, সেইটো কাৰণে মই এপোৱাই চাফিচিয়েণ্ট হয়। 2টা আলু আৰু এপোৱা আপোনাৰ পনীৰ লৈছোঁ। এই গোটেইখিনি মই ইয়াত পিহি ল'লোঁ। পিহনাত পিহি হৈ গ'ল। এতিয়া ইয়াত মই এটা এটাকৈ এতিয়া ইনগ্ৰিডিয়েণ্টছ দিম। মই ইয়াত প্ৰথমতে দিম আপোনাৰ নিমখ, বেছি নিদিওঁ, অলপ দিম, কাৰণ আপোনাৰ গ্ৰেভিত নিমখ দিমেই। চবতে নিমখ বেছি দিব নোৱাৰি, সেইটো কাৰণে অলপ দিছোঁ। এতিয়া গৰম মছলা অলপ দিম। নেক্সট মই এইটো জিৰা পাউডাৰ দিছোঁ, অলপ দিম। আপোনাৰ 1 টিস্পুন দিলেই হৈ যায়, বেছি দিব নালাগে মছলা। তাৰপিছত আপোনাৰ কিটচেন কিং, এইটো অপশ্যনেল হয়। মই কিটচেন কিং আপোনাৰ যিকোনো ভেজ থালিৰ কাৰণে মই ইউজ কৰোঁৱেই, সেইটো কাৰণে দিছোঁ। অলপ কমিছে নিচিনা লাগিছে আৰু অকণমান বঢ়াই দিওঁ। তাৰপাছত আপোনাৰ এতিয়া মই অলপমান গোটেইখিনি পিটিকা কৰিম, যাতে আপোনাৰ গোটেইখিনি মিক্সটো ভালকৈ হৈ যায়।
তাৰ আগত অলপমান আমাৰ ঘৰত ধনিয়া নাছিলে বেছি, অলপমান দি দিছোঁ ফ্লেভাৰটো আহিবৰ কাৰণে। এইটো অপচনেল হয়, দিবও পাৰে নিদিবও পাৰে। খালি মই অকণমান ধনিয়া আছিলে ভাবিলোঁ এড কৰি দিওঁ, ফ্লেভাৰটো ভাল লাগিব গোন্ধটো। এতিয়া মই গোটেইখিনি মিক্স কৰিম। হাতটোতো ইউজ কৰিবই লাগিব পিটিকা বনাবলৈ, অপশ্যন নাইকিয়া। সেইটো কাৰণে হাত ইউজ কৰিছোঁ। তাৰপিছত এতিয়া মই ইয়াত অলপমান ময়দা দিছোঁ যাতে গোটেইখিনি একেলগতে লাগি যায়, আলুখিনি ফাটি নাযায় যেতিয়া মই এইটো ভাজোঁ। সেইটো কাৰণে ময়দাটো আপোনাৰ লাগিবই। একদম লাষ্টত মই এতিয়া অকণমান কাশ্মীৰী লাল মিৰ্চ দিছোঁ, কালাৰৰ কাৰণে দিছোঁ। এইটো নিদিলেও একো নহয়, অপশ্যনেল হয় এইটো। খালি মই কালাৰটো যাতে অকণমান ধুনীয়া আহে সেইটো কাৰণে মই অকণমান কাশ্মীৰী লাল মিৰ্চ দিছোঁ। আৰু এতিয়া এইদৰে মই লাডু বনাম। আপোনাৰ 2টা আলু আৰু এপোৱা পনীৰত আপোনাৰ মিনিমাম 12টামান লাডু হৈ যায় নৰ্মেল চাইজৰ। মই এইটো চাইজৰ বনাইছোঁ। এয়া লাডু ৰেডি হৈ গ'ল। এতিয়া মই আপোনাৰ যোনখিনি মই ঠাণ্ডা হ'বলৈ দিছিলোঁ গ্ৰেভিখিনিৰ কাৰণে, সেইখিনি মই এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত পূৰা মাৰি ল'ম। এতিয়া মৰাৰ পিছত একদম পূৰা মিহি হৈ গ'ল। এইখিনি এতিয়া আমি গ্ৰেভিটো ৰেডি কৰোঁ। তাৰপিছত আমি কি কৰিম, যোনখিনি আমি কফটা বনাই থৈছিলোঁ সেইখিনি ফ্ৰাই কৰিম। কিন্তু প্ৰথমতে আমি গ্ৰেভিটো ৰেডি কৰি ল'ম। এতিয়া একেখন কেৰাহীতে নুধুই পেলাই তাতে মই আপোনাৰ মিঠাতেল অলপ আৰু বাটাৰ 1 চামুচমান দি দিছোঁ। যিহেতু এতিয়া বাটাৰ আৰু আপোনাৰ তেলটো পূৰা মিক্স হৈ গ'ল, ইয়াত মই তেজপাত এটা দিলোঁ। তেজপাত দিয়াৰ পাছত আপোনাৰ এটা এটাকৈ মই গোটেইখিনি দি দিম লাহে লাহে। গোটেইখিনি মিক্সাৰ দিওঁতে আপুনি চাব কিন্তু ফ্লেমটো ল' হৈ থাকিব লাগে। হাই হৈ থাকিলে দেৰি গুচি যোৱাৰ চান্স থাকে। সেইকাৰণে মই ল' ফ্লেমত গোটেই আপোনাৰ যিমান মই মিক্সাৰত মাৰিছিলোঁ পিয়ৰিটো গোটেইটো আপোনাৰ দি দিছোঁ। এতিয়া আপোনাৰ অকণমান লৰাই থাকিব লাগিব ল' ফ্লেমত। অকণমান দেৰি লৰোৱাৰ পিছত যেতিয়া তেলটো অলপ ওলাই আহে তেতিয়া মাজে মাজে মই মছলা দিম। মছলা দি পেলাই তেলটো ওলোৱাৰ পিছতহে মই ইয়াত বাকী লিকুইড যিমান ছাবষ্টেঞ্চ লাগে সেইখিনি ইউজ কৰিম। আপুনি দেখিছে মিক্সাৰ গ্ৰাইণ্ডাৰৰ যোনটো মোৰ বাতি আছে তাত যোনখিনি লাগি আছে তাত মই অলপ পানী দি পেলাই থৈ দিছোঁ। সেইখিনি মই শেষত আপোনাৰ তাত ইউজ কৰিম। আমি এতিয়া ধুই নিদিওঁ, সেইখিনি লাগিব। তাত যেতিয়া আছে অলপমান লাগি আছে বাতিটোত, সেইখিনি মই সেইকাৰণে পানী দি ৰাখি থৈছোঁ। এতিয়া ইয়াত মই অকণমান ইলাচি দালচেনি ঘৰতে বনাই ৰখা ইয়াত মই ইউজ কৰিছোঁ, ইয়াতে দিছোঁ। আগতেও মই কফটা বনাওঁতে যোনটোত আছিলে তাতো দিছিলোঁ, আপোনাৰ এতিয়াও দিছোঁ। আৰু ইয়াৰ যোনখিনি আপোনাৰ প্ৰথমতে মই বইল কৰোঁতে ৰাখিছিলোঁ তেতিয়াও মই আপোনাৰ ইলাচি দালচেনি দিছিলোঁ। কাৰণ ইলাচি দালচেনি ফ্লেভাৰটো বিৰাটেই প্ৰয়োজন ইয়াত, কাৰণ গোন্ধটো সেইটোৱে ধুনীয়া আনে। ইয়াত এতিয়া মই গৰম মছলা অকণমান দিছোঁ। কিন্তু যিমানেই আপুনি ইনগ্ৰিডিয়েণ্টছ দিয়ে বাৰে বাৰে আপুনি কিন্তু হেতাখন লৰাবলৈ নাপাহৰিব, নহ'লে আপোনাৰ বস্তুটো লাগি ধৰিব, নহ'লে ফাটি যাব। সেইকাৰণে মই আপোনাৰ বাৰে বাৰে লৰাই আছোঁ। এতিয়া আপোনাক অকণমান কিটচেন কিংো দিম ইয়াত। এইটো আমাৰ ঘৰতে গুড়ি কৰি থোৱা ব্লেক পেপাৰ অকণমান দিছোঁ, বেছি দিয়া নাইকিয়া। জ্বলা বেছি হ'লেও ভাল নালাগে। যিহেতু মই আপোনাৰ অলপ মিঠা কফটা বনাম বুলি ভাবিছিলোঁ, সেইটো কাৰণে অকণমান চেনিৰ প্ৰয়োজন হ'ব। সেইকাৰণে মই জ্বলা ইয়াত বেছি ইউজ নকৰোঁ। এতিয়া অলমষ্ট দেখিছে তেলখিনি ওলাই গৈছে, ওচৰৰ পৰা আপোনালোকক জুম কৰি দেখাইছোঁ। এতিয়া মই ইয়াত পানী আপোনাৰ দিম। পানীখিনি এইখিনি অথনি যে বাতিটোত মই পানী ৰাখিছিলোঁ সেই এক্সট্ৰা যোনখিনি আছে গুচি আহিবলৈ, সেইখিনি মই ইয়াত প্ৰথমতে এড কৰিম। তাৰপিছত লাহে লাহে মই ইয়াত আপোনাৰ গাখীৰ এড কৰিম আৰু পানী এড কৰিম, দুটাই ইউজ কৰিম। অলপমান দেৰি ইয়াত সিজিবলৈ দিলোঁ। এতিয়া মই আপোনাৰ এইটো দৈ হয়, দৈটো আপোনাৰ 2 চামুচ, আপোনাৰ টিস্পুন হয় 2 টিস্পুন দিলেই হৈ যাব। আপোনাৰ মই 2 চামুচ লৈছোঁ, কিন্তু দৈটো কোনোদিনাখন মই মানে খানাত ডাইৰেক্ট দি নিদিওঁ। অকণমান 2 চামুচ লৈ পেলাই এইদৰে মই পূৰা ফেটি লওঁ, যাতে আপোনাৰ দৈটো মই দিওঁতে যাতে তাত ফাটি নাযায়, নহ'লে খানাটো আপোনাৰ টেষ্টটো অলপমান বেয়া আহিব। সেইকাৰণে পূৰা ফেটি পেলাই মই ক্ৰিমি কৰি লওঁ। তাত দেখিছে ক্ৰিমি কৰি পেলাই মই গোটেইখিনি আপোনাৰ ইয়াত দি দিম। আপোনাৰ মই টিস্পুনত 2 টিস্পুনহে লৈছোঁ, 2টাহে লৈছোঁ চামুচ, বেছি নাই লোৱা।
কাৰণ আপোনাৰ 3জন মানুহ হ'লে মই যদি বেছি লৈ লওঁ টেঙা দৈ হয় সেইটো কাৰণে বেয়া হ'ব খাবলৈ সেইটো কাৰণে মই অকল 2 টিস্পুন লৈছোঁ এইখিনি গোটেইখিনি আপোনাৰ মিক্স কৰি দিলোঁ এতিয়া মই ইয়াত আপোনাৰ অকণমান চেনি এড কৰিম মিঠাৰ কাৰণে অলপমান মিঠা হ'লে ভাল লাগে বস্তুটো যিহেতু বস্তুটো আপোনাৰ সুইট হ'ব মানে আপোনাৰ কোফটা হয় মালাই কোফটা হয় মই মালাই ইউজ নকৰোঁ ঘৰত নাইকিয়া মালাই সেইকাৰণে মই মিল্ক ইউজ কৰিছোঁ আৰু আপোনাৰ দৈ ইউজ কৰিছোঁ ইয়াত অকণমান চেনি দি পেলাই মিঠা টেষ্ট আনিম মিঠাটো খালি কমপ্লিটলি অপশ্যনেল কিছুমানে নিমখীয়া ভাল পালে নিমখীয়াও দি ল'ব পাৰে এতিয়া মই ইয়াত মিল্ক ইউজ কৰিছোঁ নিজৰ আপোনাৰ এইটো কোনো পৰিমাণ বুলি নহয় নিজৰ মতে দিব পাৰি মই নিজৰ মতে দিছোঁ যিমানটো গ্ৰেভি লাগে সিমানটো মই দিম আপোনাৰ গাখীৰ দিম তাৰপিছত অলপমান পানী দিম তাৰপিছত এতিয়া মই কষ্টুৰি মিঠি যোনখিনি আছিলে হাততে গুৰি কৰি পেলাই কষ্টুৰি মিঠি পাতখিনি মই ইয়াত দি দিছোঁ কষ্টুৰি মিঠি আপোনাৰ কি কৰে ফ্লেভাৰটো বিৰাটেই ধুনীয়া গোন্ধ এটা আনে স্মেলটো বিৰাট ধুনীয়া হয় আৰু খাবলৈ টেষ্টটো বিৰাট ধুনীয়া হয় আৰু কষ্টুৰি মিঠি কিন্তু সদায় আপোনাৰ খোৱা আগে আগে আমি চাৰ্ভ কৰা আগে আগে দিওঁ যাতে আপোনাৰ বস্তুটো আপোনাৰ গোন্ধটো লগালগ আহে যদি আমি আগতে দিওঁ বস্তুটো কি হয় আপোনাৰ বেছি সিজি যায় ফ্লেভাৰটো নাইকিয়া হৈ যায় সেইকাৰণে একদম আপোনাৰ হোৱাৰ আগে আগে কষ্টুৰি মিঠি আমি এড কৰোঁ এইখিনি অলমষ্ট হৈ গ'ল মোৰ গ্ৰেভি হোৱাৰ পিছত মই এতিয়া ঢাকি পেলাই এইটো এছাইড কৰি বেলেগ এখন কেৰাহী লৈছোঁ এই কেৰাহীখনত মই আপোনাৰ মিঠাতেল আৰু অকণমান বাটাৰ দি পেলাই যোনখিনি কোফটা আমি বনাই থৈছিলোঁ লাডু কৰি ৰাখিছিলোঁ সেইখিনি আমি এতিয়া ইয়াত ফ্ৰাই কৰিম মই বাটাৰ আপোনাৰ নিজৰ অনুমানত দিছোঁ কাটি পেলাই জোখ নাই লোৱা আপোনালোকেও যদি ইউজ কৰে বাটাৰ এইটো অপশ্যনেল হয় মই বাটাৰটো দিছোঁ ফ্লেভাৰৰ কাৰণে একদম অপশ্যনেল হয় তাৰপিছত আপোনাৰ এইখিনি মই এটা এটাকৈ ইয়াত ফ্ৰাই কৰিম কিন্তু ফ্ৰাই কৰাৰ আগত মই কি কৰিম কৰ্ণফ্ল'ৰ যোনটো আছে এটা প্লেটত উলিয়াই ল'ম কৰ্ণফ্ল'ৰ উলিয়াই পেলাই এইটো কৰ্ণফ্ল'ৰ হয় কৰ্ণফ্ল'ৰ উলিয়াই পেলাই আপোনাৰ লাডুখিনি ইয়াত সানি পেলাই আপোনাৰ লাডুখিনি তাৰ পাছত ফ্ৰাই কৰিম আপোনাৰ ডাইৰেক্ট ফ্ৰাই কৰিলে আপোনাৰ কি হয় গোটেইটো দেই যোৱা বা ফাটি পেলাই ওলাই যোৱা চান্স আছে কৰ্ণফ্ল'ৰটো আপোনাৰ কি কৰিব একদম ধুনীয়াকৈ টেপা খাই পেলাই লাডুটো ৰাখি থ'ব এতিয়া গোটেই মই যিমান আছিলে গোটেই লাডুখিনিত মই কৰ্ণফ্ল'ৰ লগাই ইয়াত এটা এটাকৈ আপোনাৰ ফ্ৰাই কৰিম এইটো আপোনাৰ কোফটা একদম নিজৰ মতৰ কথা যে আপুনি ভেজো ইউজ কৰিব পাৰে পনীৰ ইউজ কৰিব পাৰে বেলেগ ভেজিটেবলছ দিও বনাব পাৰে পনীৰ নিদি পেলাই বোলে আপোনালোকে ভেজিটেবলছ দিছে তেতিয়াও আপোনালোকে লাডুখিনি আলু আৰু ভেজিটেবলছ দি পেলাই আপোনালোকে লাডু কৰিব পাৰে নহ'লে আপুনি যদি চিকেন দিওঁ বুলি ভাবে তেতিয়া চিকেনো আপোনালোকে ইউজ কৰিব পাৰে আলু বা চিকেন অকল চিকেন যদি আপোনালোকে লয় তেতিয়া আপুনি চিকেনত আপুনি মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'ব তাত আপোনালোকে ময়দা দি পেলাই লাডু বনাই পেলাই সেইখিনি ফ্ৰাই কৰিও বনাব পাৰে কিন্তু আজি মই পনীৰত বনাবলৈ মন নাছিলে কাৰণে পনীৰত বনালোঁ এইটো মানে আপোনাৰ কোফটাটো একদম নিজৰ মতে যি যেনেকৈ ভাল পায় তেনেকৈ আপোনালোকে বনাব পাৰে ভেজ হওক আপোনাৰ পনীৰত ভেজ কৰক বা আপোনাৰ ভেজিটেবলত কৰক যি মন যায় খালি আপোনাৰ গ্ৰেভিটো যদি আপুনি মই যোনটো আপোনাৰ বনাইছিলোঁ সেইটো কৰে খাবলৈ কিন্তু বিৰাটেই ধুনীয়া হয় আৰু ৰিজাল্টটো ভাল আহে ভাল লাগে খাই চাৰ্ভ কৰি ভাল লাগে টেষ্টটো বহুত ধুনীয়া আহে আজি আকৌ হাজবেণ্ডে ক'লে ইমান কষ্ট কৰি বনাই আছা ভিডিঅ'টো তুমিও ওলোৱা বুলি তেওঁ আকৌ ভিডিঅ'টো আপোনাৰ মোক কৰি পেলাই মোক উলিয়াইছিলে এতিয়া মই বনাই আছোঁ কোফটাটো ফ্ৰাই কৰি আছোঁ সেইফালে বিৰাটেই গৰম উঠিছে ক'বই নালাগে এয়া কোফটা অলমষ্ট হৈ গ'ল আপোনাৰ ফ্ৰাই কৰি এয়া এতিয়া যোনখিনি মই গ্ৰেভিখিনি যে এছাইড কৰি ৰাখিছিলোঁ বনাই তাত অকণমান গাখীৰ এড কৰি পেলাই কোফটাখিনি এটা এটাকৈ মই দি যাম অকণমান গ্ৰেভি এড কৰিছোঁ কিয়নো আপোনাৰ ডাঠ হৈ গ'ল মই ঠাণ্ডাকৈ ৰাখি থৈ দিছিলোঁ যে সেইটো কাৰণে অকণমান গাখীৰ এড কৰি দিছোঁ যাতে আপোনাৰ গ্ৰেভিটো অকণমান বেছি হৈ যায় আৰু আপোনাৰ গৰমো হৈ যায় তাত মই এতিয়া কোফটাখিনি এটা এটাকৈ দি যাম কিন্তু কোফটাখিনি একদম লাহেকৈ দিব যাতে ভাঙি নাযায় আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ